অ দাদা কিমান এই পুতলাৰ দাম দাদা অ দাদা পুতলাৰ দাম কিমান 100 আৰু একবাৰ আধা পাৰি দিয়কচোন দেও আধা বাৰক ভিডিঅ'টো থমতো আধা বাৰক মোৰ ইউটিউব চেনেল নীল এণ্টি ব্লগ চলো তো আপোনালোকৰ টাইটেল থামটো নিশ্চয় গম পাইছে যে মানে আজি ৰাস চাব যাই আছোঁ তো যোৱা বছৰতো যি কি নহওক যোৱা বছৰতো নহ'লে তো এইবাৰ 2021 এইবাৰ হৈছে ৰাস তো গতিকে লয়াৰ আছাম নগাঁৱত এইবাৰ ৰাস চাব যাই আছোঁ তো তাত কেনেকুৱা কি পৰিস্থিতি কেনেকুৱা ৰাস আয়োজন কৰিছে গোটেইখিনি আপোনালোকে এইটো ভিডিঅ'ত গম পাব আপোনালোকে তো চাই থকা আৰু মানে কি ঘৰৰ সকলোবোৰ যাব আৰু এতিয়া বাজিল প্ৰায় 4:30 বাজিল আৰু আমি অলপ দেৰিকৈ যাম তো গতিকে আপোনালোকক যাই কিনে লগ পাই আছোঁ তাত গোটেইখিনি দেখুৱাম আপোনালোকৰ ৰাস আয়োজন গোটেইখিনি দেখুৱাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো सजन रे पास तो आना ना कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना ओ सजन रे पास तो आना এইখনে মেইন গেট তাৰপিছত এইখনৰ ভিতৰত সোমাই কিনে গোটেইখিনি ৰাসৰ আয়োজনখিনি গোটেইখিনি দেখুৱাই আছোঁ তো এইখনে মেইন গেট তো এইখনৰে ভিতৰত সোমাব লাগে তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো চাই থাকক ना कभी मुझे छोड़ के जाना ओ मेरे तू आशिक रहना ओ तू मेरा গাইছ কিছুমান ইয়াত ভগৱানৰ মূৰ্তি চূৰ্তি আছে তো ইফালে আছে সিফালে আছে বহুতকেইটা আছে ইফালে হনুমান সিফালে হনুমান গোটেইখিনি হনুমান আৰু গণেশ কিবা কিবি আছে তো ইফালে এইকেইটা ৰাধা কৃষ্ণ কেইটা তো মানে আছে আৰু ভালেকেইটা তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু তো গাইছ আৰু ইফালে কিবা আৰতি হৈ আছে নেকি মানে কি আৰতি এই যে আৰতি কৰে যে সেইফালে আৰতি হৈ আছে নেকি তো মানে কি ইফালে তাতে সেই কৰি এইফালে ঢোল চোল বজাই আছে তো গতিকে চাগে আৰতি হৈছে তো চাই থাকক আৰু ভালেখিনি মানুহ আছে তো চাই থাকক আৰু ভিডিঅ'টো তো গাইছ বাপৰে বাপ মানুহ চাওক আপোনালোকে এই বা মানুহ বাপৰে বাপ মানুহ বহুত মানুহ আছে গাইজ আৰু তাতে সেইখনত তাতে হ'ব ডেন্স হ'ব তো মানে গ্ৰুপ ডেন্স কিবা কিবি ডেন্স হ'ব আৰু তো ডেন্স পাৰোঁ যদি আপোনালোকক দেখুৱাম আৰু যদি নোৱাৰোঁ আৰু তো ইফালেও মানুহ আছে ইফালে সেয়া চেয়া কৰিব পাৰি আৰু তো চাই থাকক আৰু ভিডিঅ'টো আৰু নীলমল অকলতে বহুত বেছি ভাল লাগিল লগৰ ৰাসত আৰু এটা ঋতু আছে যাবি আমাৰ তাতে যাবি ঘৰ ওচৰতে আমাৰ ঘৰ ওচৰতে যাবি নাকি ব্লগ চগ বনাইছে না বনাইছো বঢ়িয়া লাগিল লগ পাই চাওঁ ৰাস চাওঁ বঢ়িয়া চাওঁ একেলগে ক'ত গৈছা বিয়া খাইছে তই আৰু প্ৰথম গৈছো বিয়াৰ ওচৰত বইনা গৈছে নাচ চাইছো বঢ়িয়াকে তাৰপিছত নগৰ নাচ পাইছো মই লগ পালো বহুত বেছি ভাল তো জিলাপি খাই যদি আপোনালোকে খাব পাৰে আৰু পুৰা পেৰি দিম আৰু নে কি পুৰা গৰম জিলাপি ইয়াতে মই খুৱাম একেলগে আধা কেজি ল'ম আৰু পুৰা পেৰি দিম না কি এই চব জিলাপি এইগিলান জিলাপি চাই লওক আপোনালোকে খালি হ'লতে পইচাটো দিব আৰু খাব আপোনালোকে তো চাই থাকক আৰু ভিডিঅ'টো প্ৰেং কৰিম পুতলাৰ হেৰিত প্ৰেং কৰিম আপোনালোকে আহক দিব না এটা ফিক্স ৰেট লেখাই আছে এটা পিছত 100 টকা তো দুটা দিলে সেইটো কওক আপোনাৰ দিয়ক নেদে বোলে দে আপোনাৰ ভালকৈ বেচক তো গাইজ যি কি নহওক তো আপোনাক দিছিলে 100 টকাত এটা পিচ চাওক আপোনালোকে 100 টকাত এটা পিচ তো দাদা বিক্ৰী কেনে মোটামুটি ভালে দিয়ক বেচক তো ঋতুলৈ আছে একেলগে অ দাদা কিমান এই পুতলাৰ দাম দাদা অ দাদা পুতলাৰ দাম কিমান 100 আৰু একবাৰ আধা পাৰি দিয়কচোন দেও আধা বাৰক ভিডিঅ'টো থমতো আধা বাৰক গাইছ কাপোৰ চাপোৰ যদি লাগে আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰা তো চাওক এই প্ৰত্যেকবিধ সামগ্ৰী আপোনালোকে বজাৰত কিনিব গ'লে অধিক মূল্য দি কিনিব লাগিব কিন্তু পায়েল ভেৰাইটিছে আপোনালোকলৈ আগবঢ়াইছে আপোনালোকৰ দৈনন্দিন Come a little close, तू मेरा रोज come a little close. So guys, finally মই পেহিহঁতৰ ঘৰত আহি পালোঁ ৰাসৰ পৰা নগাঁও ৰাসৰ পৰা তো গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব আৰু চেনেলটো যদি নতুনকৈ আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ এইখিনিয়ে বাই বাই আৰু নতুনকৈ ভিডিঅ' ব্লগ আহি আছে তো তেতিয়ালৈ আপোনালোকে ৱেইট কৰক তো আজিলৈ এইখিনিয়ে বাই বাই জয় অসম